হে গাইজ, কি খবৰ? সকলোৰে খবৰ ভাল চাগে, মই আশা কৰিছোঁ। মোৰো খবৰ ভাল। ভাবিছে ইমান সাজি কাচি ঘৰতে আজি এটা বিশেষ দিন, বহুত দিনৰ পৰা কোৱা নাছিলোঁ। মই যিহেতু 9 মাহ মোৰ সোমালে প্ৰেগনেঞ্চি, যে আমাৰ ইয়াত নিয়ম আছে যে 9 মাহত 9মহীয়া সকাম বুলি কয়, জানেই। আজি সেয়া সকাম আপোনালোকক কিছু দেখুৱাম বুলি ভাবিছোঁ। আমাৰ ইয়াতনো নিয়ম কেনেকৈ কৰে, চাই থাকক ভিডিঅ'টো। এয়া গোপিনী আহি পাই গ'লহি 9গৰাকী, যিহেতু 9 মাহ আৰু পঞ্চমীতত বাৰু 5গৰাকী লাগে। ইয়াত 9গৰাকী নহ'লেও 3গৰাকীও পাৰে, কিন্তু আমাৰ 9জনীয়ে মাতিছে। এয়া চাহ দিছে, চাহ খাই আছে গোপিনীয়ে। তাৰপিছত দেখুৱাই থাকিম আগলৈকে। তাৰপিছত এয়া আপোনালোকক দেখুৱাই আছোঁ কি আয়োজন হৈছে। জেঠাই আহি আছে, জেঠাই অহাৰ পিছত আপোনালোকক দেখুৱাম। গাইজ, জেঠাই আহি পালেহি, দেখুৱাই আছোঁ। হে গাইজ, জেঠাই আহি পালেহি। এইজনী আমাৰ জেঠাই দেই, এইজনী এয়া পুথিভাগ চাই আছে। চাই থাকক, জেঠাই পুথি পঢ়িব, আপোনালোকক দেখুৱাই থাকিম। এয়া সজাই আছে চাহৰ কাৰণে। আশীৰ্বাদ লৈছোঁ, ঘোষা গাই হ'ল। আশীৰ্বাদ দিব এতিয়া। উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত, ব্ৰত ৰাজা পদে খাইলা নিজ মায়া। নমহীয়া সকামৰ পুথি পঢ়া হৈ গ'ল। প্ৰসাদো খালোঁ বাৰু, যিখিনি নিয়ম আছে কৰিলোঁ। আপোনালোকে আশীৰ্বাদ কৰিব ভালে কুশলে, যাতে সকলোখিনি হৈ যায়। যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱাইছোঁৱেই। চ' ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।